এখন যিটো পদমৰ্যাদা আছে সেইটো মৰ্যাদা যাতে সুৰক্ষিত কৰিব লাগে, তাৰ মান সন্মান যাতে ৰক্ষা হয়। নিজৰ চিন্তা, নিজৰ কেনেকৈ মন্ত্ৰিত্ব ৰাখিব পাৰি, কেনেকৈ মুখ্যমন্ত্ৰী হৈ থাকিব পাৰি, কেনেকৈ ধন সম্পত্তি ঘটিব পাৰি, তাতে চিন্তাৰ তেওঁ যিটো সীমাবদ্ধতা সেইটো আমি সকলোৱে দেখিবলৈ পাইছোঁ। আত্মমৰ্যাদাৰে জীয়াই থাকিবৰ কাৰণে ৰাজনীতি কৰিব লাগে আৰু সকলোৱে যাতে উৎপাদনশীলতা, প্ৰতিগৰাকী মানুহৰ উৎপাদনশীলতা যাতে আহে, যাতে প্ৰতিটো পৰিয়াল আৰু প্ৰতিগৰাকী নাগৰিকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত হয়, তেনেকুৱা ধৰণৰ এটা গণমুখী ৰাজনীতিৰ প্ৰয়োজনীয়তা আছে। গতিকে মুখ্যমন্ত্ৰীক মই আহ্বান জনাইছোঁ, এনেকুৱা ধৰণৰ মানে বোকা চিটোৱা চিটি পৰিৱেশ বাদ দি গৌৰৱ গগৈক লক্ষ্য কৰি যি আক্ৰমণাত্মক যিটো পৰিৱেশ আৰম্ভ কৰিছে, তাক বাদ দি যিটো প্ৰয়োজনীয় যিটো ৰাজনীতি লাগে জনগণৰ কাৰণে, সেই ৰাজনীতি কৰক। কাৰণ অতবোৰ জাতীয় জীৱনৰ যিবোৰ প্ৰশ্ন এইবোৰতো অমীমাংসিত হৈ আছে। মৌলিক যিবোৰ বিষয়, বিশেষকৈ মানে আমাৰ যিবোৰ বিষয় আছে, ভাষা সুৰক্ষা কৰা, সংস্কৃতি, মাটি ভেটি, আমাৰ অৰ্থনীতি, আমাৰ সম্পদৰ ওপৰত অধিকাৰ, এই কথা বতৰাবোৰৰ প্ৰশ্ন কেতিয়া শেষ হ'ব? নে তেওঁ অকল মুখ চুবতিতে সমাধান কৰিব? বানগৰা খহনীয়া, গুৱাহাটী মানুহ যেনেধৰণে ককবকাই আছে, এইবোৰ মৌলিক সমস্যা। অতদিনে স্বাধীনতাৰ ৭৫ বছৰ পিছত যদি গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যা সমাধান হোৱা নাই, অসমত থকা বানপানী গৰাখহনীয়া সমস্যা যদি আজিলৈকে নিৰ্মূল হোৱা নাই, গৰাখহনীয়াত আক্ৰান্ত হোৱা ভূমিহীন পৰিয়ালক যদি আজিলৈকে তেওঁলোকক ঘৰ বাৰী দিব পৰা নাই, গতিকে খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ মানুহৰ অধিকাৰ কথা মই বাদেই দিলোঁ, আন আন সকলো জাতি জনগোষ্ঠী, অসমত থকা প্ৰতিগৰাকী প্ৰকৃত ভাৰতীয় নাগৰিকৰ অধিকাৰ কেনেকৈ সুৰক্ষিত কৰিব? ইয়াত বিভিন্ন ধৰণৰ বিষয় লৈ মানুহে যুঁজি আছে, নিজৰ ককবকাই আছে। গতিকে আমি তেনেকুৱা ধৰণৰ জনমুখী ৰাজনীতি এটাৰ আমি সকলোৱে প্ৰয়োজনীয়তা অনুভৱ কৰোঁ। সেইকাৰণে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈ সভাপতি হোৱাৰ পাছত যেনেকুৱা ধৰণৰ কথা বতৰা কৈছে, যেনেকুৱা ধৰণৰ আচৰণ তেওঁ কৰিছে, এতিয়া মুখ্যমন্ত্ৰী আসনৰ মৰ্যাদা লাঘৱ কৰিছে। মুখ্যমন্ত্ৰী মানে ৰাজ্যখনৰ নেতা, প্ৰতিগৰাকী নাই, যোনে ভোট দিছে তেওঁলোকৰো নেতা, যি ভোট নাই দিয়ে তেওঁলোকৰো নেতা। গতিকে সকলোৰে সম উন্নয়নৰ স্বাৰ্থত এই কথা বতৰাবোৰ তেওঁ দূৰদৰ্শী আৰু প্ৰয়োজনীয় যিবোৰ কথাবোৰ ক'ব লাগে। গতিকে এনেকুৱা ধৰণৰ বোকা চিটিয়া চিটি ৰাজনীতি আৰু এটা সস্তীয়া ৰাজনৈতিক যিটো মানে সংস্কৃতি আমদানি কৰিব খুজিছে, তাৰ পৰা ধৰণৰ গৌৰৱ গগৈ নেতৃত্ব পোৱাৰ লগে লগে মুখ্যমন্ত্ৰী আচলতে নিদ্ৰা হৰণ হোৱাটোৱে স্বাভাৱিক। মুখ্যমন্ত্ৰী এতিয়া অকণমান ফ্ৰাষ্ট্ৰেটেড হোৱাই স্বাভাৱিক। গতিকে কিন্তু মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ দৰে ব্যৱহাৰ কৰিব লাগে, কাম কাজবোৰ মুখ্যমন্ত্ৰীৰ দৰে কৰিব লাগে আৰু কথা বতৰাবোৰত তেওঁ চাব লাগে যাতে তেওঁৰ যিটো পদমৰ্যাদা আছে সেইটো মৰ্যাদা যাতে সুৰক্ষিত কৰিব লাগে, তাৰ মান সন্মান যাতে ৰক্ষা হয়। নিজৰ চিন্তা, নিজৰ কেনেকৈ মন্ত্ৰিত্ব ৰাখিব পাৰি, কেনেকৈ মুখ্যমন্ত্ৰী হৈ থাকিব পাৰি, কেনেকৈ ধন সম্পত্তি ঘটিব পাৰি, তাতে চিন্তাৰ তেওঁ যিটো সীমাবদ্ধতা সেইটো আমি সকলোৱে দেখিবলৈ পাইছোঁ। আত্মমৰ্যাদাৰে জীয়াই থাকিবৰ কাৰণে ৰাজনীতি কৰিব লাগে আৰু সকলোৱে যাতে উৎপাদনশীলতা, প্ৰতিগৰাকী মানুহৰ উৎপাদনশীলতা যাতে আহে, যাতে প্ৰতিটো পৰিয়াল আৰু প্ৰতিগৰাকী নাগৰিকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত হয়, তেনেকুৱা ধৰণৰ এটা গণমুখী ৰাজনীতিৰ প্ৰয়োজনীয়তা আছে। গতিকে মুখ্যমন্ত্ৰীক মই আহ্বান জনাইছোঁ, এনেকুৱা ধৰণৰ মানে বোকা চিটোৱা চিটি পৰিৱেশ বাদ দি গৌৰৱ গগৈক লক্ষ্য কৰি যি আক্ৰমণাত্মক যিটো পৰিৱেশ আৰম্ভ কৰিছে, তাক বাদ দি যিটো প্ৰয়োজনীয় যিটো ৰাজনীতি লাগে জনগণৰ কাৰণে, সেই ৰাজনীতি কৰক। কাৰণ অতবোৰ জাতীয় জীৱনৰ যিবোৰ প্ৰশ্ন এইবোৰতো অমীমাংসিত হৈ আছে। মৌলিক যিবোৰ বিষয়, বিশেষকৈ মানে আমাৰ যিবোৰ বিষয় আছে, ভাষা সুৰক্ষা কৰা, সংস্কৃতি, মাটি ভেটি, আমাৰ অৰ্থনীতি, আমাৰ সম্পদৰ ওপৰত অধিকাৰ, এই কথা বতৰাবোৰৰ প্ৰশ্ন কেতিয়া শেষ হ'ব? নে তেওঁ অকল মুখ চুবতিতে সমাধান কৰিব? বানগৰা খহনীয়া, গুৱাহাটী মানুহ যেনেধৰণে ককবকাই আছে, এইবোৰ মৌলিক সমস্যা। অতদিনে স্বাধীনতাৰ ৭৫ বছৰ পিছত যদি গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যা সমাধান হোৱা নাই, অসমত থকা বানপানী গৰাখহনীয়া সমস্যা যদি আজিলৈকে নিৰ্মূল হোৱা নাই, গৰাখহনীয়াত আক্ৰান্ত হোৱা ভূমিহীন পৰিয়ালক যদি আজিলৈকে তেওঁলোকক ঘৰ বাৰী দিব পৰা নাই, গতিকে খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ মানুহৰ অধিকাৰ কথা মই বাদেই দিলোঁ, আন আন সকলো জাতি জনগোষ্ঠী, অসমত থকা প্ৰতিগৰাকী প্ৰকৃত ভাৰতীয় নাগৰিকৰ অধিকাৰ কেনেকৈ সুৰক্ষিত কৰিব? ইয়াত বিভিন্ন ধৰণৰ বিষয় লৈ মানুহে যুঁজি আছে, নিজৰ ককবকাই আছে। গতিকে আমি তেনেকুৱা ধৰণৰ জনমুখী ৰাজনীতি এটাৰ আমি সকলোৱে প্ৰয়োজনীয়তা অনুভৱ কৰোঁ। সেইকাৰণে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈ সভাপতি হোৱাৰ পাছত যেনেকুৱা ধৰণৰ কথা বতৰা কৈছে, যেনেকুৱা ধৰণৰ আচৰণ তেওঁ কৰিছে, এতিয়া মুখ্যমন্ত্ৰী আসনৰ মৰ্যাদা লাঘৱ কৰিছে। মুখ্যমন্ত্ৰী মানে ৰাজ্যখনৰ নেতা, প্ৰতিগৰাকী নাই, যোনে ভোট দিছে তেওঁলোকৰো নেতা, যি ভোট নাই দিয়ে তেওঁলোকৰো নেতা। গতিকে সকলোৰে সম উন্নয়নৰ স্বাৰ্থত এই কথা বতৰাবোৰ তেওঁ দূৰদৰ্শী আৰু প্ৰয়োজনীয় যিবোৰ কথাবোৰ ক'ব লাগে। গতিকে এনেকুৱা ধৰণৰ বোকা চিটিয়া চিটি ৰাজনীতি আৰু এটা সস্তীয়া ৰাজনৈতিক যিটো মানে সংস্কৃতি আমদানি কৰিব খুজিছে, তাৰ পৰা ধৰণৰ গৌৰৱ গগৈ নেতৃত্ব পোৱাৰ লগে লগে মুখ্যমন্ত্ৰী আচলতে নিদ্ৰা হৰণ হোৱাটোৱে স্বাভাৱিক। মুখ্যমন্ত্ৰী এতিয়া অকণমান ফ্ৰাষ্ট্ৰেটেড হোৱাই স্বাভাৱিক। গতিকে কিন্তু মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ দৰে ব্যৱহাৰ কৰিব লাগে, কাম কাজবোৰ মুখ্যমন্ত্ৰীৰ দৰে কৰিব লাগে আৰু কথা বতৰাবোৰত তেওঁ চাব লাগে যাতে তেওঁৰ যিটো পদমৰ্যাদা আছে সেইটো মৰ্যাদা যাতে সুৰক্ষিত কৰিব লাগে, তাৰ মান সন্মান যাতে ৰক্ষা হয়। নিজৰ চিন্তা, নিজৰ কেনেকৈ মন্ত্ৰিত্ব ৰাখিব পাৰি, কেনেকৈ মুখ্যমন্ত্ৰী হৈ থাকিব পাৰি, কেনেকৈ ধন সম্পত্তি ঘটিব পাৰি, তাতে চিন্তাৰ তেওঁ যিটো সীমাবদ্ধতা সেইটো আমি সকলোৱে দেখিবলৈ পাইছোঁ।
আত্মমৰ্যাদাৰে জীয়াই থাকিবৰ কাৰণে ৰাজনীতি কৰিব লাগে আৰু সকলোৱে যাতে উৎপাদনশীলতা প্ৰতিগৰাকী মানুহৰ উৎপাদনশীলতা যাতে আহে যাতে প্ৰতিটো পৰিয়াল আৰু প্ৰতিগৰাকী নাগৰিকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত হয় তেনেকুৱা ধৰণৰ এটা গণমুখী ৰাজনীতিৰ প্ৰয়োজনীয়তা আছে গতিকে মুখ্যমন্ত্ৰীক মই আহ্বান জনাইছোঁ এনেকুৱা ধৰণৰ মানে বোকা চিটুৱা চিটি পৰিৱেশ বাদ দি গৌৰৱ গগৈক লক্ষ্য কৰি যি আক্ৰমণাত্মক যিটো পৰিৱেশ আৰম্ভ কৰিছে তাক বাদ দি যিটো প্ৰয়োজনীয় যিটো ৰাজনীতি লাগে জনগণৰ কাৰণে সেই ৰাজনীতি কৰক কাৰণ অতবোৰ জাতীয় জীৱনৰ যিবোৰ প্ৰশ্ন এইবোৰতো অমীমাংসিত হৈ আছে মৌলিক যিবোৰ বিষয় বিশেষকৈ মানে আমাৰ যিবোৰ বিষয় আছে ভাষা সুৰক্ষা কৰা সংস্কৃতি মাটি ভেটি আমাৰ অৰ্থনীতি আমাৰ সম্পদৰ ওপৰত অধিকাৰ এই কথা বতৰাবোৰৰ প্ৰশ্ন কেতিয়া শেষ হ'ব নে তেওঁ অকল মুখ চুবতিতে সমাধান কৰিব বানগৰা খহনীয়া গুৱাহাটী মানুহ যেনেধৰণে ককবকাই আছে এইবোৰ মৌলিক সমস্যা অতদিনে স্বাধীনতাৰ ৭৫ বছৰ পিছত যদি গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যা সমাধান হোৱা নাই অসমত থকা বানপানী গৰাখহনীয়া সমস্যা যদি আজিলৈকে নিৰ্মূল হোৱা নাই গৰাখহনীয়াত আক্ৰান্ত হোৱা ভূমিহীন পৰিয়ালক যদি আজিলৈকে তেওঁলোকক ঘৰ বাৰী দিব পৰা নাই গতিকে খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ মানুহৰ অধিকাৰ কথা মই বাদেই দিলোঁ আন সকলো জাতি জনগোষ্ঠী অসমত থকা প্ৰতিগৰাকী প্ৰকৃত ভাৰতীয় নাগৰিকৰ অধিকাৰ কেনেকৈ সুৰক্ষিত কৰিব ইয়াত বিভিন্ন ধৰণৰ বিষয় লৈ মানুহে যুঁজি আছে নিজৰ ককবকাই আছে গতিকে আমি তেনেকুৱা ধৰণৰ জনমুখী ৰাজনীতি এটাৰ আমি সকলোৱে প্ৰয়োজনীয়তা অনুভৱ কৰোঁ সেইকাৰণে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈ সভাপতি হোৱাৰ পাছত যেনেকুৱা ধৰণৰ কথা বতৰা কৈছে যেনেকুৱা ধৰণৰ আচৰণ তেওঁ কৰিছে এতিয়া মুখ্যমন্ত্ৰী আসনৰ মৰ্যাদা লাঘৱ কৰিছে মুখ্যমন্ত্ৰী মানে ৰাজ্যখনৰ নেতা প্ৰতিগৰাকী নাই কোনে যোনে ভোট দিছে তেওঁলোকৰো নেতা যি ভোট নাই দিয়ে তেওঁলোকৰো নেতা গতিকে সকলোৰে সম উন্নয়নৰ স্বাৰ্থত এই কথা বতৰাবোৰ তেওঁ দূৰদৰ্শী আৰু প্ৰয়োজনীয় যিবোৰ কথা এইবোৰ ক'ব লাগে গতিকে এনেকুৱা ধৰণৰ বোকা চিটিয়া চিটি ৰাজনীতি আৰু এটা সস্তীয়া ৰাজনৈতিক যিটো মানে